মানে তাত নেপালে গুচি গ'ল নেপালে গৈ পেলাই মাইনাটো পুৰা নিচা হৈ গ'ল গোবিন্দ দোকান যে মানে পেণ্ট মেলি থৈছে পুৰা ধুনীয়া এই কেলা বুলপক মই সুধিম আপোনাৰ ভোগালী বিহু কেনেকুৱা লাগিছে খাই পেলাই কি হৈছে আপোনাৰ লাজ কৰিছে যে ভালকে বুলপক নি কেলা মই সাংবাদিক হলে ভালকে কথা কওঁ সাংবাদিক হলে তই লাজ কৰিবি ভোগালী আপোনাৰ আনন্দ কেনেকুৱা আমি একচুৱেলি গাঁৱৰ মানুহ গোটেই ধান আমাৰ মেইন বস্তুটো আমাৰ মানে কি ধানটো ধান চপাই কৰি পেলাই আমি মানে এই বস্তুটো ভোগালীটো মাঘৰ বিহু সেইটো আমি বহুত উৎসৱ মানে বহুত আনন্দকে পাতো কাৰণ মানে এইটোতো আমাৰ বছৰেকৰ মানে কি ধান চানৰ পৰা ধৰি যোগাৰ কৰো যোগাৰ কৰি পেলাই আপোনাৰ মেজিটো যিটো মেজি আজি পূৰ্বপুৰুষৰ পৰা যিটো বস্তু চলি আহিছে সেইটো আমি বহুত আনন্দ উৎসৱেৰে পাতো মানে আমি ৰাইজ হৈ পেলাই আমি এখন যিখন গাঁও আজি 2 নং তামুলী গাঁও বুলি কয় আমাৰ যিখন গাঁও বিলগাঁও ডাকবাৰ বিলগাঁও আমাৰ 2 নং তামুলী গাঁৱত মানে আমি আজি খেলে মানে ডাঙৰকে এটা মেজি পাইছো আৰু আমি যুৱক যিখিনি আছো এই যুৱকখিনি আমি মানে কি ৰাতি এটা ফূৰ্তি কৰো মাংস চাংস বনাইছো কৰিছো এইফালে এইজনক সুধি বহিছো আমি এইজন নামটো কি আপোনাৰ আপুনি ভোগালী কি বুলি ভাবে উৎসৱটো কেনেকুৱা লাগে এইটো হৈছে নথৈ আনন্দিত এটা উৎসৱ ভোগালী বিহু ভোগ কৰিব লাগে আৰু খাব লাগে ফূৰ্তি কৰিব লাগে সেয়াই আৰু এইফালে ডেকাসকলে অকমান কিবা ধৰিব পাৰে কোনো কথা নাই এইফালে দিবাকৰ বৰাক কেনেকুৱা আছে ওচৰলৈ আহা অকণ চেয়াৰটো ভালকে এজনে জুই জ্বলাই আছে ঠাণ্ডাত গৰু থাকিব পৰা নাই দীপাংকৰ সন্দিকৈ ওচৰলৈ আহা অকণ ভালকে দেখাই পোৱা নাই জলযোগৰ ব্যৱস্থা নকৰে এই প্ৰভাত গগৈক ক'ব কৈছো আমি মানে ভোগালী মানে কি ভোগোৎসৱ মানে ভোগ কৰিব লাগে এই মানে কি এইটো আঘোণমহীয়া বা মানে ক'বলৈ গ'লে জেঠমহীয়া পৰা ৰাইজৰ গোটেই কষ্ট খেতিয়ক বিশেষকৈ খেতিয়কখিনি মানে কষ্ট হয় মানে কষ্ট কৰি মেলি আঘোণ মাহত মানে ধান চান সকলো চপাই মেলি পুহ মাহটো মানে কি মৰণা চৰণা মাৰি কৰি মাঘত মানে কি এটা ধান চান চপাই মেলি ধান কুটাই মেলি মানে ঢেঁকীত বান্ধি হ'লেও যিয়ে যি কি নহওক মানে কি মাঘ পালে মানে কি হয় ভোগ মানে ভোগ কৰিবলৈ ধান চান চপাই মানে ভোগ কৰিব লাগে ভোগোৎসৱ মানে সেইকাৰণে ভোগালী বুলি কয় মানে ঠিক আছে ভাল লাগিলে লগ পাই হেৰি মাইনা কিবা কমেণ্ট এইপিনে কিবা এটা ক'ব কিবা এটা শুভেচ্ছা দিয়ক ভোগালী বিহু শুভেচ্ছা দিয়া তুমি কমচে কম ভোগালী মানে গীতৰ এটা উৎসৱ গীতৰ মানে কি আৰু ভোগালী মানে ভোগ কৰা এটা মনোৰঞ্জন হাঁহ মাংস কিবা কিবি খোৱা গাহৰি চাহৰি মনৰ আনন্দ এটা চব লগৰ ল'ৰা লগ খাই আজি ভাল লাগিছে চব আছে লগৰ ল'ৰা ফূৰ্তি কৰি আছো তাৰ মাজত এটা গান এটা গাব খুজিছো আৰু অকণমান ভাল লাগিব ফূৰ্তি কৰিব লাগিব আচিনায়ং মানে কি অ মৰমী আচিনায়ং মানে হ'ল বুকুৰে মৰম তুমি যদি বুজি পোৱা মোৰে চেৰাটি এটা কলি গাইছো দেই পিছত গাম অলপ পিছত গাম ৰাখিছো ধন্যবাদ